এয়া আমাৰ ঘৰত এবাৰ মৌমাহ ধৰিবলৈ আহিছে আমাৰ কমাৰবন্ধাৰ পৰা। আপোনাৰ নামটো কৈ দিয়ক। মোৰ নাম শ্ৰী তনুৰাম বৰা। অঁ, আৰু আপোনাৰ? মোৰ নাম শ্ৰী লক্ষী শইকীয়া। অঁ, এখেত দুজনে ধৰিব। এইটো মৌমাহটো লৈ আহিছে আৰু মৌখিনি আজি বহুত দিনৰ পৰা এটা ডাষ্টবিনত আমাৰ নামঘৰৰ এটা ডাষ্টবিনেই হয়। এই ডাষ্টবিনটোতে বাঁহটো লৈছে ইয়াত, আৰু তেখেতসকলক ধৰি দিম বুলি কোৱাত মই বোলো এনেকৈ বেয়া অৱস্থাত থকাতকৈ ধৰি দিয়াই ভাল। গতিকে তেখেতসকলে এতিয়া ধৰিবলৈ এয়া প্ৰস্তুতি চলাই আছে। তেখেতসকলে কি প্ৰক্ৰিয়াৰে মৌমাহটো ধৰিব আপোনালোকে চাওক। এয়া বহুত এই ঘট চট এনেকুৱা আছিলে, তাৰ মাজতে তেখেতসকলে হয়তো এই মৌখিনি আহি পেলাই ঘৰটোৰ ভিতৰতে নিশ্চয় আছে বুলি মই ভাবিছোঁ। আৰু এতিয়া উলিয়াই দিলেহে গম পাম ক'ত সোমাই আছে। কিহত আছে? অঁ, ঠিকেই ধৰিছোঁ মই, এই ঘৰটোতে আছে। বহুত দিন হ'ল চাগে দেই। এটা ঘটত সোমাই আছে। এইটো দেখিছেনে আপোনালোকে? এই বগাকৈ যিটো ঘট আছে এইটোতে সোমাই আছে। এয়া দেখিছে নহয়? ঘৰটো লাহেকৈ দাঙিম এতিয়া। অঁ, এতিয়া ঘটটো লাহেকৈ দাঙিব তেখেতে। এয়া চাওক, এইয়া দেখিলেনে? ইছ ৰাম, মকৰাই চকৰাই দেখিছেনে? এই ইয়াতে চাক বান্ধিছিলে। এই দেখিছেনে? মকৰা এটা আপোনাৰ গাত বগাই গৈছে দেই, হাতটোত চাব। ইফালে আপোনাৰ চোলাত আপুনি চাই দিয়ক। এই ইটো হাতৰ চোলাত তলত মকৰাটো। অঁ, এইয়া চাওক। এইখনত কি চাক খাব ন? তলতে ভাঙো আৰু লাহেকৈ। বহুত পুৰণা মৌ যেনেই লাগিছে। ৰাণীজনী সোমালে নে বাৰু? সোমাব ন? এয়া চাওক, এই ঘৰটো ভাঙি পেলাই অলপ বৰ কষ্টত আছিলে। এয়া চাওক। এই কলহটোৰ ভিতৰতে এই চাকখিনি তেওঁলোকে বনাইছিলে। এয়া সকলে কি কৰিব এতিয়া, এই চাককেইখনকে ইয়াত বান্ধি দিব ধুনীয়াকৈ। আৰু আশা কৰিছোঁ তেওঁলোকে ইয়াতে বাস কৰিব। তেওঁলোকক এটা ধুনীয়া সজা দিয়া হৈছে।
এখন দিম। এয়া চব জোখত কাটি লৈছে। এয়া জোখত কাটি ইয়াত বান্ধি দিব ফ্ৰেমটোত। এয়া চব কলথোৰাই বান্ধিব, কলথোৰা দি বান্ধিলে কি হয়, আপোনাৰ তেওঁলোকে যেতিয়া হৈ যাব তেতিয়া তেওঁলোকে সেই কলথোৰাখিনি কুটি কুটি উলিয়াই দিব বাহিৰলৈ। প্লাষ্টিক কেতিয়াও নিদিব। প্লাষ্টিক দিলে কি হ'ব, আপোনাৰ তেওঁলোকে কুটি উলিয়াব নোৱাৰে। প্লাষ্টিক ৰছী কেতিয়াও নিদিব। চবতছে ভাল এই কলথোৰাই হয়, সহজে কুটি উলিয়াই দিব পাৰে। চব এখেতসকল বহুত অভিজ্ঞ মানুহ আৰু এখেতসকলৰ যথেষ্ট মৌবাহ আছে। আপোনাৰ কিমান মৌবাহ আছে এতিয়া? 130টা বাকচ আছে। এখেতসকলে 130টা মৌ পুহিছে, 130টা বাকচ। ভাবি চাওক, বহুত লাভজনক ব্যৱসায় হিচাপেও ব্যৱসায়। আৰু আপোনালোকক কেতিয়াৰ পৰা কাৰোবাক দৰকাৰ হ'লে ওচৰে পাঁজৰে আমাক খবৰ কৰিব পাৰে, এখেতক খবৰ কৰিব পাৰে। এখেতৰ ফোন নম্বৰটো মই তলত দি দিম বাৰু। আপুনি সদ্যহতে কি পুৰস্কাৰ পাইছিলে? মই এইটো মানে ৰাষ্ট্ৰীয় পুৰস্কাৰ এটা পাইছিলোঁ ৰামেশ্বৰ তেলী ছাৰৰ পৰা। অঁ, ৰাষ্ট্ৰীয় পুৰস্কাৰ এটা পাইছে ন? মৌ পোহাৰ কাৰণে ন? হয় হয়, মৌ পোহাৰ কাৰণে ৰাষ্ট্ৰীয় পুৰস্কাৰ এটা পাইছে এখেতসকলে। এইটো মানে অমৃত মহোৎসৱত দিছিলোঁ। অমৃত মহোৎসৱত দিছিলে। ৰাণী দেখুৱাই দিয়কচোন। অঁ, ৰাণীজনীক এতিয়া আমি দেখুৱাই দিম, চাব। ইয়াতে ৰাণীজনী আছে বুলি কৈছে। কোনজনী? অঁ, এই ক'লাজনী দেখিছেনে? ভিতৰত সোমাই সোমাই গৈ আছে। এখেতে যে আঙুলিটো দিছে, এইজনী দেখিছেনে? অঁ, সেইজনী ৰাণী। এতিয়া ৰাণীজনী যলৈ যায় বাকী মৌবিলাকো তলৈকে যাব। মই কৈছোঁ নহয়, এখেতসকল বহুত অভিজ্ঞ, এখেতসকলৰ চকু বহুত ভাল। কেনেধৰণে ৰাণীজনী চিনাক্ত কৰি পেলাই ইয়াত ভৰাই দিছে ৰাণীজনী। আৰু ৰাণীজনী যলৈকে যায় বাকী মৌবিলাকো তলৈকে যায় একচুৱেলি। বাকী সোপা তাত সোমাই যাব। ৰাণীজনী এতিয়া বাকচটোত সোমাই গ'ল। সোমাই যোৱাৰ লগে লগে বাকী মৌখিনি নিজে নিজে তালৈ গুচি যাব। ইয়াতো বহুত মৌ থাকি গ'ল চব, এই তলত। দেখিছেনে হাতেৰে কেনেকৈ লৈ আহিছে চব। সেয়া চাওক, নেকামোৰেও। দেখিছেনে কিমান মৰমত কৰিছে।
এই ফ্ৰেমটো বাটটোৰ পৰা এনেকৈ থাকিব লাগে নে এনেকৈ থাকিব লাগে? এনেকৈ থাকিব লাগে, এনেকৈ থাকিব লাগে ন? সুবিধা হয়। সুবিধা হয় ন? মোৰ আগৰ বাকচটো তেনেকৈ আছে ন? পথালি হৈ আছে আপোনাৰ। অঁ, সেইটো ভুল নি? ভুল মানে ইহঁতৰ মানে উঠিবলৈ সুবিধা হয় এনেকৈ দিলে। অঁ এতিয়া আপোনাৰ ধৰক ক্ৰমান্বয়ে ইটো চকাৰ পৰা সিটো চকালৈ আপোনাৰতো পাৰ হৈ যাব লাগে। অঁ এই চব মৌখিনি উৰি পেলাই তাত সোমাবলৈ ধৰিছে। চব মৌ তাত সোমাই যাব এতিয়া লাহে লাহে। কিন্তু মৌখিনি লেতেৰা নেকি এইখিনি? হা ৰস ন? এয়া চাওক কি ধুনীয়াকৈ নিজে নিজে সোমাই গৈছে তেওঁলোক। এয়া চাওক নিজে নিজে আহি ৰাণীৰ ওচৰলৈ মৌবিলাক গুচি গৈছে। আৰু এইদৰে তেওঁলোকে নিজে নিজে নিজৰ স্থান লৈ ল'বগৈ আৰু এয়াই আপোনালোকক দেখুৱালোঁ। আৰু আমাৰ ওচৰৰ পাঁজৰে যদি কোনোবা তেনেকুৱা আপোনালোকে মৌ দেখে বা হেৰি কৰে, এখেতসকলে আহি পেলাই মৌ বাহো লৈ আহিব, বাকচো লৈ আহিব আৰু মৌ ধৰি থৈ যাব। এটা মিনিমাম পইচা ল'ব, যিটো মৌ বাকচটোৰ দাম, আৰু ধৰা পাব কিবা এটা ল'ব, লৈ পেলাই আৰু ভৱিষ্যতেও আপোনালোকৰ এনেকৈ মেইনটেনেঞ্চটো কৰি যাব। আপোনাৰ নামটো আৰু ফোন নাম্বাৰটো কৈ দিয়ক। মোৰ নামটো শ্ৰী তনুৰাম বৰা, এই কমাৰবন্ধা চুতীয়া গাঁৱত আমাৰ ঘৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ। মোৰ নাম্বাৰটো হ'ল 7896729338। ধন্যবাদ। আৰু
এখেত মোৰ নাম শ্ৰী লক্ষী শইকীয়া, তেখেতৰ সহযোগী। হয় মোৰো ঘৰ কমাৰবন্ধা গোহাঁই গাঁৱত। হয় হয় হয়, আমি মৌ কামেই কৰোঁ। হয় হয় হয়, আপোনালোক এনেকৈ মৌ পালন কৰি আপোনালোক উপকৃত হৈছেনে? নিশ্চয় নিশ্চয়, আমি উপকৃত হৈছোঁ আৰু আমাৰ মানে জীৱিকাৰ মূল পথেই হ'ল এইটো। অঁ হয় গতিকে নেকি? আমি এইটো কৰিয়ে চলি আছোঁ বৰ্তমান। হয় আৰু আমি হয় বাকচো বনাওঁ, বিভিন্ন মানে মৌ বিক্ৰী কৰোঁ, মৌ সঁচ বিক্ৰী কৰোঁ, বাকচ বিক্ৰী কৰোঁ, হয় তাৰপিছত আৰু মৌ উৎপাদিত যিবিলাক বস্তু আছে সেইবিলাকো বিক্ৰী কৰোঁ। হয় 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 হয়, আৰু আপোনালোকে মৌ বাকচবিলাক নিজে বনায় ন? আমি নিজে বনাওঁ। অঁ আমাৰ অঁ ইণ্ডাষ্ট্ৰি আছে, হয় হয় আমাৰ কৰ্মচাৰী আছে, তেওঁলোকে বনাই থাকে। হয় আমি বাহিৰত এনেকৈ মৌ বাকচ বিক্ৰীও কামবিলাক কৰি থাকোঁ আৰু বাহিৰত। হয় হয়, বৰ ভাল কথা। এনেদৰে আমাৰ দেশ উন্নতি হ'ব যেন ভাবিছোঁ। সকলোৱে এইদৰে কাম কৰি যাওক। বিভিন্ন প্ৰকাৰৰ কাম, অকল মৌ বাকচ বুলিয়ে নহয়, যি কাম কৰে একাগ্ৰতাৰে কাম কৰি পেলাই যদি যায়, সকলোৱে সহায় সহযোগ কৰে, সকলো উপকৃত, এখেতসকলো উপকৃত হ'ব আৰু লগতে আমাৰ দেশৰো উপকৃত হ'ব। আমি পতঞ্জলি মৌ কিনি নাখালেও হ'ব, ভেজাল মৌ আমি ফ্ৰেছ মৌ ঘৰতে কিনি খাব পাৰিম। পতঞ্জলি মৌটো আপোনাৰ পাৰ কেজি কিমানমান হ'ব এতিয়া আপুনি জানেনে? পতঞ্জলিটো আপোনাৰ তেওঁলোকৰ মানে আধা কেজিটো এতিয়া 300 টকা লয় ন? আধা কেজিটো তেওঁলোকে 300। আধা কেজিটো 300 টকা লয় ন? আমাৰ লোকেল মৌটো আপোনালোকে কিমানত বিকে? আমি 800 টকা কেজি বিকোঁ। 800 টকা কেজি বিকে ন? আৰু ঘৰত কৰিলেতো কথাই নাই আৰু। কথাই নাই আৰু, হয়। আৰু ময়ে এতিয়া বহুত মৌ খোৱা হয়, লোককো দিছোঁ ধৰি লওক। পইচালৈ নাই দিয়া, এনেই দি দিওঁ। হয় হয় আৰু যেতিয়া হয়তো বেছি প্ৰডাক্ট হ'ব তেতিয়া ভাবিম হয় সৰু সৰু বটল কৰিম ফ্ৰেছ মৌ খুৱাবৰ কাৰণে। হয়, আৰু মানে মূল কথা হ'ল কি, আমি এতিয়া যিখিনি খাদ্য খাই আছোঁ, হয় আমাৰ খাদ্যৰ লগত আমি বিষাক্ত কিছুমান পদাৰ্থ আমাৰ শৰীৰলৈ সোমাই গৈছে। হয় হয় মানে ধৰক আমাৰ শাক পাচলিতেও মেডিচিন, হুম। আমাৰ চাউল দাইলততো মেডিচিন আছে। হয় গোটেইখিনি খাইছোঁ। আকৌ আমি কিবা মাংস এটা যদি ব্ৰইলাৰ কিনি খাইছোঁ, তাতো আমাৰ কেমিকেলেই আছে। হয় এই গোটেই কেমিকেলখিনি মানে আপোনাৰ কি হয়, মৌটো পিয়'ৰ মৌটোত আপোনাৰ এণ্টি অক্সিডেণ্ট সৰ্বাধিক থাকে। আৰু অঁ এণ্টি অক্সিডেণ্টটোৰ দ্বাৰা মানে আমাৰ শৰীৰৰ কিছুমান বেয়া বস্তু মৌৱে বাহিৰলৈ উলিয়াই দিব পাৰে। সেইকাৰণে মৌটো সেৱন কৰাটো আমাৰ অত্যন্ত আৱশ্যকীয় কথা। হয় হয় আৰু আপোনাৰ এতিয়া যিবিলাক আপোনাৰ ধৰক হাৰ্টৰ পেচেণ্টবিলাকক মানে ডক্টৰে এডভাইচ কৰে মৌটো খাবৰ কাৰণে। হাৰ্টৰ কাৰণে ই অতি ভাল বস্তু। আৰু এতিয়া যিটো থাইৰয়ড হৈছে, থাইৰয়ডৰ কাৰণেও মানে ডক্টৰসকলে মৌটো খাবলৈ কয়। গতিকে সেই আমাৰ কিছুমান বেমাৰ এতিয়া বাঢ়ি যোৱাৰ কাৰণ হ'ল কি, আমি বিশুদ্ধ বস্তু খাবলৈ নাই পোৱা। আপুনি এতিয়া চাওক, শাক পাচলি যিকোনো বস্তু আপুনি বিশুদ্ধতাটো ইমান বিচাৰি নাপায়। কিন্তু মৌটো হ'ল এনেকুৱা, আম গছ এজোপাৰ পৰা ৰস আনিছে, লিচু এজোপাৰ পৰা আনিছে, চেগুন গছ এজোপাৰ পৰা ৰস আনিছে। এই বস্তুটোত মানে আপোনাৰ ধৰক কেমিকেলটো খুব কম আছে। কেমিকেলটো নাই, সম্পূৰ্ণ বিশুদ্ধ বুলিয়ে ক'ব লাগিব। গতিকে এই মৌজোলটো খোৱাটো মানে আমাৰ স্বাস্থ্যৰ কাৰণে অতি উপকাৰী। সেয়েহে আমি এই বস্তুটোত মানে অতি মনোযোগেৰে লাগি আছোঁ, যাতে আমাৰ মানুহখিনিয়ে ভৱিষ্যত যুৱ প্ৰজন্মই যাতে সুস্বাস্থ্য হৈ ৰওক। আৰু সুস্বাস্থ্যৰ গৰাকী নহ'লে আমাৰ নাগৰিকৰ অৱস্থাটো ভাললৈ আহিছে বুলি ক'লেও আমি মানি ল'বলৈ টান পাম। কাৰণ স্বাস্থ্যই অমূল্য সম্পদ। গতিকে স্বাস্থ্য সুৰক্ষাৰ ক্ষেত্ৰত মৌজোলে মানে যথেষ্ট উপকাৰিতা আছে। সেয়েহে আমি মৌৰ লগতে আমি লাগি আছোঁ। মই এতিয়া সুদীৰ্ঘ 28 বছৰ এই মৌৰ লগত লাগি আছোঁ। মানে উদ্দেশ্য এটাই, যাতে মোৰ নিজৰ উপকাৰৰ লগতে আনৰো উপকাৰ হয়। আৰু যাতে ভৱিষ্যত মানে এই মৌটো আৰু আপোনাৰ আয়ুৰ্বেদ শাস্ত্ৰ মতে ই হ'ল মহৌষধি, ইয়াৰ ওপৰত আৰু ঔষধ নাই। পঞ্চমৃতৰ ভিতৰত পৰে এটা। পঞ্চমৃতৰ ভিতৰত পৰে। আপোনাৰ মৌজোল নহ'লে পঞ্চামৃত তৈয়াৰ নহয়। গতিকে সেই দিশৰ পৰা চালে আৰু বিভিন্ন বেদ উপনিষদ গোটেইবিলাকতে মৌৰ কথাটো লিখা আছে। আপোনালোকে অলপ যদি গণি পিটি চাই তেতিয়া গম পাব। সেয়েহে মৌটো অতীজৰ পৰা চলি আছে আৰু মানে ভৱিষ্যতে সদায় চলি থাকিব। আৰু ইয়াৰ ব্যৱসায়টো হ'ল কি, এটা আন্তৰ্জাতিক ব্যৱসায় আছে মৌৰ। আমি এতিয়া ধৰক, আমি যদি ব্ৰইলাৰ ফাৰ্ম এখন কৰিলোঁ, এনেকুৱা এটা মানে বিপৰ্যয় আহি যায় কোনোবা এটা সময়ত, এইটো ধৰক বোলে বাৰ্ড ফ্লু লাগি গ'ল, তেতিয়াহ'লে মানে ব্ৰইলাৰ দাম কমি গ'ল, কিবা হয়। কিন্তু মৌজোলৰ দামটো কোনোদিনে আপোনাৰ কমি নাহে। কাৰণ ইয়াকতো সদায় একেটা অনুপাতত মানে মানুহক দৰকাৰ হৈয়ে থাকে। আৰু ইয়াৰ মানে চাহিদাটো দিনক দিনে বাঢ়িহে গৈ আছে। গতিকে উদীয়মান যুৱকসকলে যদি কোনোবাই ইচ্ছা কৰে, তেতিয়া আপোনাৰ অন্ততঃ একেবাৰে কম হিচাপতো 10টা মৌ বাকচ কৰি পেলাই তেওঁ এটা অৰ্থ উপাৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰে। 10টা মৌ বাকচ মানে গঢ়ি ল'ব পাৰিলেও যথেষ্ট উপাৰ্জনৰ বাট মুকলি হয়, নহয় জানো বাৰু? এতিয়া গৈ চেন্নাইত ধৰক কোনোবা এটাই মানে কিবা এটা কৰিছে বা ক'ৰবাত মানে চিকিউৰিটি গাৰ্ড কৰিছে, সেইখিনি কৰাতকৈ যদি এনেকুৱা 10টা মৌ বাকচ লৈ লয়, আৰু মৌ বাকচটো মানে এনেকুৱা এটা কথা হয়,
আপোনাৰ মুৰ্গীক ডেইলি আপোনাৰ পৰিচৰ্যা কৰিব লাগিব, আপোনাৰ খাবলৈ দিব লাগিব, পানী ইয়াক দিব লাগিব। একোৱে খাব দিব নালাগে, নিজে গোটাব, নিজে এৰিব আৰু আপোনাক মৌ দিব। কিমান ডাঙৰ কথা ভাবকচোন। হয় হয় সেইকাৰণে মৌ মানে আপোনাৰ সেইটো দেৱতাৰ লগত খালি তুল্য হয়, খালি মাজে মাজে আপুনি চাফ চিকুণতা বা তেওঁলোকক যিখিনি মেইনটেইন কৰি দিব লাগে সেইখিনি কৰিব। সেইখিনি কৰি থাকিলে ভাল। হয় 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 হয়, ধন্যবাদ। হয় আপোনালোক সকলো আগ্ৰহী হ'ব বুলি ভাবোঁ। ব্যৱসায় ভিত্তিক নহ'লেও ঘৰত এটা হ'লেও মৌ বাকচ ৰাখকচোন। হয় মৌ খাবলৈ পাব, ফ্ৰেছ মৌ, নহয় জানো বাৰু? হয় হয়। ধন্যবাদ আপোনালোকক মোক এইকণ সহায় কৰাৰ বাবে।